হেল্ল' এভৰিবডি মই আজি আপোনালোকৰ আগলৈ ব্যাসদেৱৰ বিৰচিত নৱগ্ৰহ স্তোত্ৰম পাঠ কৰিবলৈ ওলাইছোঁ। ইয়াতে নৱগ্ৰহৰ 9জন গ্ৰহৰ ওপৰত প্ৰাৰ্থনা আছে। আপোনালোকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই বহুত উপকৃত হ'ব। যদি ভিডিঅ'টো চাই ভাল পায় লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ওম জবাকুসুম শংকাচং কাশ্যপেয়ং মহাদুতিং ধান্তাৰিং সৰ্বপাপহন পনত্তহস্মি দিবাকৰম দিব্যশংখ তুষাৰাভং ক্ষীৰোদানবসম্ভৱম নমামি শচীনং ভক্তা সম্ভুমুকুটভূষণম ধৰণীগৰ্ভ সম্মুতম বিদ্যুৎপুজ সমপহম কুমাৰং শক্তিহচঞ্চ লোহিতাং নমামিহম প্ৰিয়ংগকলিকা চামং ৰূপনাপতিমং বুধং সৰ্বসৱং অনুপেতাহ নমামি শচীনসুতম দেৱতানাম মিহিনাঞ্চ গুৰু কনক সনিভম বন্দে ভূতং তিলোকেশং তং নমামি বৃহস্পতিম হিমকুণ্ড মীনালাভং দৈত্যানাম পৰমং গুৰুম সৰ্বশাস্ত্ৰ প্ৰবক্তাৰং ভাৰ্গৱম পদমাম্যহম নীলাঞ্জল ছয়পক্ষম ৰবিসুনং মহাগ্ৰহম ছায়াগৰ্ভ সম্মুতং বন্দে ভক্তাশ্বনৈশ্বৰম অৰ্ধকায়ং মহাঘোৰং চণ্ডাদিত বিমৰ্দকম সিংহিকায়া সুতং ৰৌদ্ৰং তং ৰাহুং প্ৰণমাম্যহম পলালধূমহংকাহং তাৰাগ্ৰহ বিমৰ্দকম ৰৌদ্ৰং ৰৌদ্ৰাত্মজং কুৰং তং কেতুং প্ৰণমাম্যহম ব্যাসনমিতং সুতং য পচপচত সজি দিবাবাজল দিবাৰাত্তৌ শান্তিস্তচন সংশয় ঐশ্বৰ্যমতুলং তেষামাৰুগ্যং পুষ্টিবৰ্ধনম নৰনাৰী পিয়ন্তচ নিত্যম তজ্জোপজায়তে তক্ষ কুহগ্নিশৰ্ম বায়ুহে চাইনে গ্ৰহপ্ৰিয়কা তে সবে পশমং জানি ব্যাসোবায়ন সংশয় ইতি ব্যাস বিৰচিতং নৱগ্ৰহস্তম সমাপ্তম। Thank you for watching.